ৰান্ধনী আই। গছৰ পাত যেতিয়া হেমেকে আইৰ পৰশত চৌকাৰ উশাহ বাঢ়ে। চৌকাটিৰ সৈতে থকা আইৰ সম্বন্ধটি আজি কুপতি নুবুজিলোঁ। চৌকাটিৰ সৈতে আয়ে পতা সেই গোপন কথাবোৰ আজি কুপতিও নুশুনিলোঁ। আয়ে যেতিয়া কাষলৈ চিন্তাৰ সাগৰখন টানি আনে, চৌকাটিয়ে দেখে ডুববোৰৰ গভীৰতা নাই। উশাহৰ ধপধপনি বঢ়াই হামিয়াই হামিয়াই মোৰ ৰান্ধনী আই সাগৰখনৰ মথাউৰিতে টোপনি যায়। চকুত এখন শুকান পথাৰ গোন্ধাওঁতে আয়ে দুঃস্বপ্ন দেখে। চৌকাটিৰ ধোঁৱাই দুখ সহিব নোৱাৰি আইৰ তন্দ্ৰা ভাঙে। ধোঁৱাৰ অজুহাততে আয়ে চাদৰৰ আঁচলখনিৰে চকুলো মচে। কেঁচা খৰিৰ অজুহাতত যদিও আয়ে নিজৰেই নিয়ম ভাঙে, ধোঁৱায়ে আইৰ আঁচলখনি এলান্ধুকলীয়া কৰিব নোৱাৰে। প্ৰতিটো প্ৰশ্নৰে আইৰ ওচৰত উত্তৰ আছে, কাৰণ আইৰ ওচৰত আশাৰ ভঁৰাল এটি আছে। আশাতে আইৰ প্ৰশ্নবোৰে সন্তুষ্টি লভে। তথাপিও আইৰ চকুৰ গাঁতত ওলমা চকু পানী দেখি চৌকাটিয়ে চাগৈ বৰ অসহায় অনুভৱ কৰে। শব্দহীনতাতে আইৰ চৌকাশালত এটি অনুভৱ ভ্ৰমে। আই মোৰ দুখী নহয়, মুকলি আকাশত উৰি উৰিও ৰাতি শুৱে ভাগৰুৱা পক্ষী। মই জানো চৌকাশালত ভৰি পৰে আইৰ চিন্তাৰ লেখনি। যুক্তি আৰু অযুক্তিৰ অনুভৱৰ এখনি গোপন ডায়েৰী।